Hello guys, আপোনালোকলৈ টপ সাধাৰণ জ্ঞান লৈ আনিছো। ভিডিওটো স্কিপ নকৰাকৈ হেহলৈকে চাওক আৰু লাইক শ্বেয়াৰ লগতে চেনেলটো নতুনকৈ অহা লোকে সাবস্ক্ৰাইব কৰি দিব। আহি থকা পৰীক্ষাবোৰৰ মোষ্ট প্ৰশ্নসমূহ সাধাৰণ জ্ঞান লৈ আনিছো। তলৰ কোনটো বিমানবন্দৰ ভাৰতৰ ভিতৰতে প্ৰথম পঢ়া লাউঞ্জৰ থকা বিমানবন্দৰ পৰিণত হয়? লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, লোকপিয়ল গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। 1997 চনৰ ফেব্ৰুৱাৰী মাহৰ ডাৰবানৰ অনুষ্ঠান ত্ৰিকোণীয় ক্ৰিকেটৰ শৃংখলাৰ ফাইনেলত তলৰ কোনখন দেশে জয়লাভ কৰিছিল? ভাৰত, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে। দক্ষিণ আফ্ৰিকা। যিটো বায়ুমণ্ডলৰ অংগ নহয়। পাতল, বৰষুণ, এডাফিক কাৰক, তাপমাত্ৰা। এডাফিক কাৰক। আমেৰিকা কোনখন চহৰত গুগলৰ মুখ্য কাৰ্যালয় অৱস্থিত? ৱাশ্বিংটন DC, ৰেডমণ্ড ৱাশ্বিংটন, মনলো পাৰ্ক, কেলিফৰ্ণিয়া, মাউণ্টেন ভিউ, কেলিফৰ্ণিয়া। মাউণ্টেন ভিউ, কেলিফৰ্ণিয়া। কৃত্ৰিম ৰেচম তৈয়াৰ কৰিবলৈ তলৰ কোনটো কৃত্ৰিম আঁহ ব্যৱহাৰ কৰা হয়? অৰুলুন, PVC, এল্টিনিক, ৰেয়ন। ৰেয়ন। কোনখন সেনাৰ কামাণ্ডাৰ আছিল সুভাষ চন্দ্ৰ বসু? ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনী, লাইট ব্ৰিগেড, বিদেশী লিজিয়ন, বংগ ৰেজিমেণ্ট। ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনী। উদাসীনতাই বক্ৰকে প্ৰতিনিধিত্ব কৰে। আয় আৰু নষ্টৰ দুটা সামগ্ৰীৰ পৰা সংশ্লিষ্ট দুটা ব্যৱহাৰৰ পৰা আয়, ব্যয় আৰু সঞ্চয়ৰ সম্পৰ্ক। উল্লেখ কৰা মৌলৰ এটাৰ পৰমাণু সংখ্যা কিমান? প্ৰটনৰ সংখ্যা, নিউট্ৰনৰ সংখ্যা। প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা এটা অণুৰ পৰমাণুৰ সংখ্যা। প্ৰটনৰ সংখ্যা। তলৰ কোনটো ৰেলৱে ষ্টেচনৰ পূৰ্বতে ভিক্টোৰিয়া টাৰ্মিনাছ নামেৰে জনাজাত আছিল? চাৰ্চগেট ৰেলৱে, মুম্বাই চেণ্ট্ৰেল, লোকমান্য তিলক টাৰ্মিনাছ, ছত্ৰপতি শিৱাজী টাৰ্মিনাছ। চাৰ্চগেট ৰেলৱে। তলৰ কোনটো ভিটামিনৰ অভাৱত ৰাতি অন্ধতা হয়? ভিটামিন B, ভিটামিন K, ভিটামিন C, ভিটামিন A। ভিটামিন A।